কৰোনা মহামাৰী আৰু লকডাউনৰ মাজতে এক ভাল খবৰ গোলাঘাট জিলাৰ বৰপথাৰৰ এজন যুৱকৰ কৰোনাৰ ওপৰত ৰচিত গ্ৰন্থই তুলপাৰ লগাইছে বিশ্বৰ বৌদ্ধিক মহলত বৰপথাৰ বচাপথাৰ শ্যামগাঁৱৰ কনচেং শ্যামে কৰোনা মহামাৰীৰ ওপৰত লিখি উলিয়াইছিল গ্লোবেলাইজেশ্যন এণ্ড কোভিড-19 এজ ক্যাটাক্লিজম এই গ্ৰন্থখনৰ ৰচনাৰ পাছত ভাৰতৰ প্ৰকাশ বিচাৰি হতাশ হোৱাৰ বিপৰীতে প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহে লাম্বাৰ্ড একাডেমিক পাব্লিছিং এণ্ড অমনিস্ক্ৰিপ্টাম পাব্লিছিং গ্ৰুপ নামৰ জাৰ্মানৰ অভিজাত প্ৰকাশন গোষ্ঠী গ্ৰন্থখন ইংৰাজীৰ লগতে জাৰ্মান ৰুছিয়ান ফ্ৰান্স পৰ্তুগীজ চিজ আৰু পলিছ ভাষালৈ হ'ব অনুবাদ ভাৰতীয় মূল্যত প্ৰায় 2500 টকা মূল্যৰ গ্ৰন্থখন বিশ্বজুৰি অনলাইনত মুকলি হৈ চৰ্চিত হৈ পৰিছে বুকটোৰ নাম হ'ল গ্লোবেলাইজেশ্যন এণ্ড কোভিড-19 এজ Cataclysm আৰু ইয়াৰ সাবটাইটেলটো হ'ল দ্য ব্ৰিফ হিষ্ট্ৰী অফ পেণ্ডেমিক্স এণ্ড এপিডেমিক্স আৰু বুকটোত মই মেইন পেণ্ডেমিক কেনেকৈ সৃষ্টি হ'ল তাৰ পৰা আৰম্ভ কৰি কিমান ধৰণৰ পেণ্ডেমিক সৃষ্টি হৈছে বৰ্তমানলৈকে সেই সম্পূৰ্ণ কথাখিনি মই পৰ্ট্ৰেল বা ডেপিক কৰিবলৈ চেষ্টা কৰিছোঁ ফাৰ্ষ্ট মই যিটো গ্ৰীচত ফাৰ্ষ্ট পেণ্ডেমিক আউটব্ৰেক বুলি কোৱা হয় মই সেইটো পৰ্যায়ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু শেষত এই ছেম পেণ্ডেমিকবোৰৰ যে মিউটেট হৈ কেনেকৈ কোভিড-19 ৰূপ লৈছে মই সেই বিষয়ে সম্পূৰ্ণভাৱে যিমান পাৰোঁ ৰিচাৰ্চ কৰি লিখিবলৈ চেষ্টা কৰিলোঁ ইণ্ডিয়ান পাব্লিছাৰৰ লগতো মই যোগাযোগ কৰিছিলোঁ দিল্লীৰ সেইটো ইণ্টিগ্ৰেটেড পাব্লিছিং হাউচ বুলি তো তাত মই গম পালোঁ যে তাত লামচাম 7,000 এটা পে' কৰিব লাগে কিন্তু মোৰ সেইটো সময়ত সিমান অলপমান কণ্ডিশ্যনটো ভাল নাছিল ফাইনেন্সিয়েলি চ' মই ভাবিলোঁ যদি ক'ৰবাত এনেকুৱা ফ্ৰী অফ কষ্ট অপশ্যন আছে তো তালৈ দিওঁ তেতিয়া মই চাৰ্চ কৰি এই জাৰ্মান বেছড পাব্লিছিং গ্ৰুপ OMNISCRIPTUM আৰু LAMBERD একাডেমিক পাব্লিছিং গ্ৰুপৰ ৱেবছাইটত গৈ মই মোৰ মেনুস্ক্ৰিপ্টটো মই যিটো লিখিছিলোঁ সেই ড্ৰাফটো তাত ছাবমিট কৰিলোঁ তাৰপিছত সিহঁতে এটা ভাল ফিডবেক এটা দিলে তাৰপিছত মই সিহঁতে কোৱা হ'লে যে এই বুকটো ঠেকেই হ'ব তুমি আৰু ইয়াত অলপমান মেটেৰিয়েলছ ভৰোৱা তেতিয়া মই আৰু অলপমান পঢ়ি পিনে আৰু দিলোঁ আৰু তেওঁলোকে একচেপ্ট কৰিলে আৰু একচেপ্ট কৰাৰ পিছত 23 তাৰিখে এইটো লঞ্চ হ'ল এই বুকটো